কি হল তোমার গান তো বাজে Nena, rebota en la disco, pide el otro trago, que ya estoy desconectado. Traje los bolsillos full, yo digo que Red Bull y otra vez. এ ভাই এটা কথা চিন্তা কৰছা না শুনি আছো দে ক আজি বতৰটো ইমান ধুনীয়া হাৱা মাৰি আছে আল্লাহ এনে লাগছে আজি গোটেই জীৱনটো এতে পাৰ কৰি দিম নেকি হয় কথাটো কিন্তু তই ঠিকেই কৈছ তাই মেক্সে মুকুল আমি মাংস খাবাই বনাই তই মাংস খাই শেষে কৰি ফেললি এক পোৱা মাত্ৰ মাংস আনছো তই দেখোন আধা কেজি মাংস একলাই খাই শেষ কৰিলি মইতো মদ নাখাওঁ নহয় মই মাংস নাখাই কি খাম তোৰ দুটাই কোন চলিছে মাংসৰ কাৰণে কি কাজিয়া লাগি আছে হয় দেই তোহাৰ মাংসৰ কিমান খখ মই উলিয়াই আছো ৰ গোটেইকেইটাই ভালকে শুন গুৱাহাটীত যে আছে আমাৰ খুৰীমা কি হ'ল তাতে তাহাৰ বাইদেউৰ কালি বিয়া 5 ষ্টাৰ হোটেলত বিয়া কিন্তু এটা কথা হ'ল নহয় মই গুৱাহাটীখন চিনি নাপাওঁ নহয় কি চিনি নাপায় মই গুৱাহাটীৰ হোল এভৰিথিং এ টু জেড চিনি পাওঁ আধা গুৱাহাটীখন আমাৰ মামাৰে মোক গুৱাহাটীৰ চলি গেলে দেখা পালে থৰ কৰি কঁপা ধৰে দে তেনেহ'লে ভালে হ'ল তই যদি চিনি পাওঁ অহাকালি যাম দে আমি গোটেইকেইটা বিয়া খাবা তেনেহ'লে অহাকালি গোটেইকেইটা ওলবি হলবি ইমান টাইম ৰখো গাড়ী এখন আহি নমৰে আধা ঘণ্টা হ'ল মোৰ আৰু ৰখাতে হাগাই লাগব লাগছে মোৰ আৰু ভোক লাগি আছে জানা না গাড়ীত উঠেই পা নাই তাৰ মোৰ খক দে লাগলাকে একেবাৰে চাকি ঠোক গামালাইছিল তা বা সময়তে খাই দিম নেকি ভাই এই চিমি নাবিটো কিন্তু মোৰ হ'ব দেই তই একেবাৰে বাপেৰ মাল পাইছা নেকি মইনা ক'ত যাবি তোৰ দুটাই আমি য'তেই নাযাম কিয় তোৰ ফুট পেলা কাকাই কি বকৰাটো কোন তামা মিছালি লাগে থেমনি চালাই পেটলি মই তো কুচ্ছু নেকি তো কুচ্ছু মই কেটিনা এই কুকুৰ কেইটাৰ লগত কিয় মুখ বাজি আছে মনে থাকবা নৰা ঐ কলি থেমনি কাক তুই কুকুৰ কৈছে কালা তোকে কৈছো মই আইছে গাড়ী আইছে আমি দেখোন গুৱাহাটীত যাম এতিয়া দেখোন কিবা খানাপাৰা জালুকবাৰী লিখা আছে থাক পাগলা চালা সোনকালকে উঠ পেলাই কি বকপা লাগছে তই মেক্সে আধা ঘণ্টা ধৰি থিয়া হৈ আছো বহিবা এখন চিট পা নাই ঐ ভাই থিয়া হৈ নলবাৰী আহি পালো ইথানে এখন চিটে ওলা নাই প্ৰবাল সেইটো কিবা এটা নকৰা কিয় মোৰ লগত এটা তামাম বুদ্ধি আছে মেক্সে শুনাৰ পৰা উঠি দাউৰবা লাগব তোন খালি মই জিংকে কওঁ হেংকে শুনবি ভালকে শুনবি মই কেনে ডাঙৰকে হেক্সি এটা মই মাৰি দিম তোন মোৰ চব কৰোণা হোৱা বুলি আধা মাৰি দিম গোটেইকেইটাই দাদা মোৰে হৈছে মেট্ৰিনা গাইড কৰি দিলো না এইবাৰ কেনে পালে বেটি মৰি থাকি বেঠিয়া হৈ প্ৰভাৱটো কিন্তু মানবা লাগব দেই হাত ঘাটৰ চেং তই কি হাত ঘাটৰ চেঙে 7টা শিয়াল মৰি মোৰ জন্ম হৈছিল বাপৰে বাপ সন্ধ্যা হৈ গেলাকে কি জাগা হৈ পালো মোৰ কিন্তু মস্ত ভোক লাগি আছে ভাই খাবি ৰহে এতিয়া আমি খাবাৰ কাৰণে আহিছো দে এতিয়া যাওঁ কালকে যাওঁ ইয়াৰ পৰা বা ক'ত যাব লাগব ভাই প্ৰবাল আমি কিন্তু এখন নাচো দেই ভাইটো জহে লৈ যাওঁ আমি সহায় যাম দেখ চালা চুপ থাকচোন দেখোন মই আছো নাই মহাদেৱ বাবা মই নিজে নাচনো চিনি নাপাওঁ মই কোনোদিন অহা নাই ইয়াক কিবাৰ মই কি কৰোঁ কেংকে লৈ যাম মই পিংকু এড্ৰেছটো কি আছিলে 6 মাইল তাৰ পৰা অলপ দূৰ খোজকাঢ়ি গেলিয়ে পায় হয় নেকি कारनो फोन आइ गले हठाते हेलो प्राजी एतो कोड छै दादा माने মই 6 মাইল যাই আছো তুমি 6 মাইল আহিব না লাগে মোৰ তালৈ আহি যোৱা গণেশ গৈ লৈ আচ্ছা হ'ব দাদা ঠিক আছে এই পাঞ্জাবীটো দেখোন কিবা 6 মাইলত নামাৰ কথা কলাকে ইটো 6 মাইলতে নামবো
আমি এটা কাম কৰিম, ইয়াৰ পিছে পিছে যাই থাকিম। ই য'ত নামে আমিও তাতে নামিম। অ' পাজি, গুৱাহাটীত নতুনকে আহিছা নেকি? কি কৈ আছে ভাইজান, মোৰ গুৱাহাটীতে ঘৰ। হে নহয় মানে কোনোবা দিন যদি কিবা অসুবিধাত পৰা মোৰ ফোন নাম্বাৰটো আছে, আপুনি লৈ যাব। কোনোবা দিন অসুবিধা পৰিলে মোক ফোন কৰি দিব। মই ইয়াৰে মানে গুৱাহাটীত ডন হয় না। হ'ব দাদা, আপুনি চিন্তা কৰিব নালাগে। বকৰা চালা গুৱাহাটীত ডন। ইয়াৰ পৰা ক'ত যাব লাগিব সেইখিনি চিন্তা কৰিব লাগে। গুৱাহাটীত ডন উঠা পাইছে। বেছি হাল্লা নকৰবি, কাপলে মোৰ লাইট দিবে। মোৰ কাৰণে আহি পিছে গুৱাহাটী আজি দেখোন। থাক চালা, তোৰ দৰতে মান চন্মান নহয় না, জয় পাহাৰ খালি কাজিয়া লাগি থাকা। ভাই মই আৰু থাকবা নোৱাৰা, মই ভোকত মৰলো আৰু যোৱা না সোনকালকে। আমি মৰবা লাগছো কেনকে? ইয়াৰ হলে খখত মৰবা লাগছে। এইবাৰ ককবা লাগে যাবা কোনখান বা হোটেল। ফোনে এটা মই কৰি চাং আৰু খুৰিমাক। ডিস্কোবন্তি না নাচিবা বেয়া লাগে, বেয়া লাগে। হেল্ল' পিংকু, তোমালোকে ক'ত আছা? হেল্ল' খুৰিমা, আমি এইবাৰ 6 মাইল আহি পালো। ইয়াৰ পৰা এবাৰ ক'ত যাব লাগে? তোমালোকে সোঁফালেদি অলপ দূৰ খোজকাঢ়ি আহা, এই প্ৰথমটো বিল্ডিংটোতে সোমাই আহিবা। ৰ'বা, আৰু শুনা, এই হোটেলখনৰ নাম হৈছে চুলিন। দে হ'ব দে, আমি আহি আছো। দে যোৱা সোনকালে। কি ডাঙৰ হোটেল খুৰিমাই কোৱা মতে এইটোৱে বিল্ডিং নেকি? আমিতো খোজকাঢ়ি ফাৰ্ষ্ট বিল্ডিংটো এইটোৱে পালো। ভাই এইটোৱে বিল্ডিঙে, মই জানো নহয় ভাল কৰি। ইমান কিয় চিন্তা কৰি আছা? কিবা হোটেলখনৰ নাম কি কৈছিলে? চুনিল না চুনিলে? হোটেলখনৰ নাম কিয় লাগে? মই জানো নহয় এইটোৱে বিল্ডিং। ফাৰ্ষ্ট বিল্ডিঙৰ যোনটো কথা কৈছে এইটোৱে ফাৰ্ষ্ট বিল্ডিং। তেনেহ'লে কি ডাঙৰ হোটেলে, কি চিকচিকা, কোনোদিন দেখাই নাছিলো। ভাই মানবা লাগব কিন্তু দেই। দে না, ভাত খাবা যাওঁ। খাবি ৰহে, খাং খাংকে আছা। এতে ভাত বা ক'ত দি আছে? কোনোবা সুধবা লাগছিলে। বিংকু, সেই যে মানুহটো আহি তাক নুসুধা কিয়? দাদা, লাম্বুদা। ভাইটি, মোক মাতিছে নেকি? এই কালাটোকে মাতছো। মানে দাদা ইয়াতে ভাত ক'ত দি আছে। আপোনালোকে কি ভাত দিয়াৰ কথা সুধিছে? মইতো একো বুজি পোৱা নাই। তই কি অসমীয়া ভাষাও তই বুজি নাপা? তাই বিংকু ইংলিছত নকা কিয় ৰা? আমাক ইংলিছ নাজানা বুলি ভাবছে নেকি? লাম্বু, ইয়াৰ মানে বিয়া খাবা আহিং ইন দিছ হোটেল। আৱাৰ খুৰিমাৰ জীয়েকৰ বিয়া। হুৱেৰ ইজ ভাত নহয় পাৰ্টি। আপোনালোকে এনেকে ওপৰত দি উঠি যাওক, তাতে ফাৰ্ষ্ট ফ্ল'ৰত দি আছে। তইও কিন্তু পিংকু বেলেগ ইংলিছ মাছা দে। মাছো আৰু যিখিনি স্কুলত এতিয়া ভাত দিয়া মানুহ নাই নুখুজে। আমাৰ গাঁৱত হলি বহাৰ লগে লগে দিয়ে ভাত। ৱেটাৰ ইফালে। দাদা, আপোনালোকে কি খাব কওক? কি খাবা আহিছা? ইথান সুধবা আহিছা? আমি যে এতিয়া ইমান টাইম ৰখি আছো, তোৰ জ্ঞান নাই অলপ? আপিছা পাইছা ইথানে কৈ তোৰ মই চাকৰি কাটি দিব পাৰো। দাদা নকৰব। আইটেম কি আছে ক? প্ৰবাল, আইটেম ভাত দিয়ে, মাংস লৈ পাৰি মাংস। শুনছা নাই? মাংস যি আছে ব্ৰইলাৰ, মুৰ্গী, লোকেল, গাহৰি, পাঠা চব লবি। 15 প্লেট 20 প্লেট চব লবি যা। তাৰ লগত সুখা ৰুটি আনবি একদম 50 মান লবি যা। দাদা নান। কি নান নাচান? সুখা ৰুটি আনবি, তাৰ তেল দিয়া কিন্তু নানবি দে। মই তেল দিয়া অলপ ভাল নাপাওঁ। প্ৰবাল, তাৰ লগত এটা হাপে টানবা দিয়ে। কি হাপে? এটা ফুল লৈ আহিবি, আৰু কি কয় সেই স্কচ না কি সেই লৈ আহিবি যা। আনি আছো দাদা, আনি আছো। টিকটক 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 টিকটক। ভাই কি লৈলে কেইবা? দে আৰম্ভ কৰ। দাদা, আপোনালোকক যদি কিবা প্ৰয়োজন হয় মোক ক'ব। যা হ'ব যা। দে হুমো। ননসেন্স, তই এবাৰ যাব পাৰা নাই? চালা তই আমাৰ মুখ লগাব ইচ্ছা কৰিছা নেকি? নহয় দাদা, মই গৈ আছো। ভাই খাই সোনকাল। খাৱাৰ সময়ত কিয় বাদাই? ভাই তাতে ৰখা বস্তু নহয়, অলি যায় আৰু। ভাই কি খানা খালো? এনে খানা জীৱনতো খাই পোৱা নাছিলো মই। 5 ষ্টাৰ হোটেলৰ খানা কবা লাগব। গাহৰি মাংস কিন্তু মজা আছে। ভাই মোৰ একেবাৰে পেটটো ফাটো হৈ গৈছে। ভাই প্ৰবাল, মালটো কি আছিলে ভাই? মজা লাগছে, মিঠা লাগছে। তুহুন আজি মোৰ কাৰণে খাবা পাইছা 5 ষ্টাৰ হোটেল, একমাত্ৰ মোৰ কাৰণে। ৱেটাৰ ননসেন্স কয় মচ্ছা। ইফালে
অ' দাদা আপোনালোকক আৰু কিবা লাগিব নেকি কি কিবা লাগিব নেকি এটাৰ ফুল স্কচ লৈ যা এই দাদা আপোনালোকে আৰু খাব নালাগে নেকি আপোনালোকৰ নিচা বেছি হৈছে তই ননচেন্স ব্লাডি আমাৰ বাইদেউৰ বিয়া আমি খাং তই ক'ব লাগে খাই যা সোনকালকে লৈ আহ মোৰ খং উঠলি কিন্তু কথা বেয়া হৈ যাব অ' আনি আছো দাদা আনি আছো সিং দা আপুনি যে আমাৰ বিয়াত আহিছে আজি মোৰ বহুত ভাল লাগিছে হা 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 কি কয় সেই দাদা আপোনাৰ ল'ৰাৰ বিয়া আৰু মই নাহিম অ' দাদা ভাইটি কি হ'ল কোৱা এই নহয় মানে দাদা আপোনালোকৰ কোনোবা আলহী নেকি মই ভালকৈ চিনি নাপাওঁ মদ চদ খাই বহুত অভদ্ৰামি কৰি আছে হয় নেকি বোলাচোন বোলা আহক দাদা আহক এই ৱেটাৰটো ক'ত মলা কাৰণে আছে ইমান টাইমত আহিয়ে পাই নাই এই প্ৰবাল এটা কাম কৰবি এই ৱেটাৰটো কৈ কেইটামান স্কচ আৰু বান্ধি ল'বি গাহৰি মাংস বান্ধি ল'বি ৰাস্তাত যাতে খাব লাগিব না হ'ব দে দাদা এইকেইজন ল'ৰাই আছিল এই ৱেটাৰ তোৰ আহি পাতে ইমান দেৰি লাগছে আৰু কি বকি আছে এইগিলা ভাইটি মইতো তোমালোকক চিনি পোৱা নাই এই পেটলা কি বকবা লাগছে আমাক চিনি পোৱা নাই ময়ো তোক চিনি পোৱা নাই এইখন হ'ল মোৰ ল'ৰাৰ বিয়া আৰু ইয়াত বিয়া খাবলৈ তোমালোকক কোনে মাতিছে এই পেটলা কি বকি আছে তই এইখন হ'ল আমাৰ বাইদেউৰ বিয়া আমি বাইদেউৰ বিয়া খাব আহিছো তাতে তোৰ কি হ'লে আচ্ছা এড্ৰেছটো কোৱা আৰু হোটেলখনৰ নাম কি কোৱা তই পিংকু নকা কিয় এই কি আছিল ৰ 6 মাইল আৰু হোটেলখনৰ নাম সুলিন গ্ৰেণ্ড তই পেটলা শুনি নাই এইবাৰ এইখন 6 মাইলো নহয় আৰু এইখন হোটেল চুলিনো নহয় এইখন হ'ল গণেশগুৰি আৰু এই হোটেলখনৰ নাম হৈছে হোটেল দেৱজিৎ কি কোৱা দাদা সঁচা নেকি ভাইটি ইহঁতক সোনকালে লৈ আহা ইহঁতক আজি মই লকাবত সোমাই থম মোৰ পিছে পিছে আহি থাকা ভাইটি উচি ছাৰক ফোন কৰিছেনে নাই দাদা মই ফোন কৰিছো তেওঁ আহি আছে দাদা মই আপোনাক ভৰি ধৰছো আমাক পুলিচত নেদব দাদা আমি গাঁৱৰ পৰা আহিছো কোনোদিন গুৱাহাটীত আহি পোৱা নাছিলো আমাৰ কিবা কৰি এড্ৰেছটো ভুল হৈ গেল দাদা হেনে নকৰিব ছাৰ আমাৰ বহুত ডাঙৰ ভুল হৈ গেল আমাক সৰু ল'ৰা বুলি আপোনালোকে ক্ষমা কৰি দিয়ক এতিয়া কি হ'ল পেটলাৰ পৰা এতিয়া ছাৰ আমাৰ বহুত ডাঙৰ ভুল হৈ গেল আজিৰ পৰা এনেকুৱা কাম নকৰো আৰু আমাক এৰি দিয়ক এই ল'ৰা হ'ব উঠা ছাৰ এওঁলোকক এনে এৰি নিদিব এওঁলোকে মোটামুটি 20,000-30,000 মেনৰ মাল খাই শেষ কৰি পেলাইছে স্যার আপনি জি কই আমি হি শুনিম আমাক মাত্ৰ এৰি দিয়ক একবাৰৰ কাৰণে এনেইতো তোমালোকক এৰি দিয়া নহ'ব ভাইটি এওঁলোকক আমাৰ বিয়াৰ যিমান সাজ বাচন আছে এওঁলোকক গোটেইকেইটাকে চাফা কৰিব দিয়া দাদা হ'ব কুত্তা এগুলা সব তোর কারণে হয়েছে আমার আগত তুই বল লেভেল দিয়েছিল তুই বলে গুৱাহাটীখন সব চিনি পাই কি হলি বের কি হল একটু মোক এৰি দিছোন এৰি দি ইহা কাজি মই শেষ বানাই দিম হ'ব দে ভাই যি হ'ল আৰু ইয়াৰ পৰা কিংকি হ'ল বাবাৰ সেই মাথা মাৰবা লাগে মোৰ মস্ত ভয় লাগি আছে চোৱাত চালা গুৱাহাটীৰ ডন আৰু আধা গুৱাহাটীখন তোৰ মামেৰ না চালা একবাৰ ঘুরজাল বেই তোর কল চিঙি দিম হ'ব দে ভাই মোৰ ভুল হৈ গেল ল'ৰা কি হাল্লা কৰিছা সোনকালে কাম শেষ কৰা দাদা আমি কৰি আছো